बाक्सायाव थोब्ले माब्ले फोरोंगिरि थानाय फरायसालियाव जागायगोन गुन उत्सव फरायसाफोरनि रुजुथाय बायदियै फोरोंगिरिनि आंखाल फैगौ 1 जुन खालारनिफ्राय बाक्सा जिल्लाजों लोगोसे गुबुन गुबुन जिल्लाफोराव खुंफुंनाय जागोन थामथि खोलोबनि गुन उत्सव रायजोआव सोलोंथाइनि मानदान्दाखौ जौगाखांहोनायनि थांखिजों आसाम सरकारनि सोलोंथाइ बिफाना बानजायनाय गुन उत्सव सानाव गुबुन गुबुन फरायसालिफोराव फोरोंगिरिनि जेंना आरो फरायसा फरायसुलिफोरनि जेंना बायदि बायदि जेंनाफोरखौ नुनो मोननायजों लोगोसे बाक्सा जिल्लानि भारत भुटान सिमना ओनसोलनि सुबनखाथायाव थानाय सुबनखाथा गुदि फरायसालियाव गोबाव समनिफ्रायनो सासेल' फोरोंगिरिजों फरायसालिखौ सामलायनाय नुनो मोनदों। सासेल' फोरोंगिरिया थाखो खथा सामलायनाय आरो फोरोंथाय होनायाव गोबां जेंनाजों मोगा-मोगि जानांदों होननानै फोरोंगिरिया फोरमायदों। एरैहाय बाक्सा जिल्लानि सुबनखाथायाव थानाय गोजौ फरायसालियाबो थांनाय माखासे साननि सिगां बारहुंखाजों बुखारलांना थाखो खथाफोरा सोरलां बोलां थासारियाव दं होननानै फोरमायदों। আমার সুবনখাটা প্রাথমিক বিদ্যালয় হয় এখন আমার ইয়াত দুটা মিডিয়াম আছে বড়ো মিডিয়াম আর অসমীয়া মিডিয়াম বড়ো মিডিয়ামত এজন শিক্ষক আৰু অসমীয়া মিডিয়ামত এজন শিক্ষক আছোঁ অসমীয়া মাধ্যমত মুঠ ৪৫ জন ছাত্ৰ ছাত্ৰী আছে সেই ৪৫ জন ছাত্ৰ ছাত্ৰী মই অকলে পাঠদান দি আছোঁ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বহুবাৰ আবেদন নিবেদন কৰিছোঁ শিক্ষক লাগে শ্ৰেণী অনুযায়ী শিক্ষক লাগে বুলি আৰু এতিয়াতো গুণোৎসৱ আহি আছে কোৱালিটি এডুকেশ্যন লাগে কিন্তু আমি য'ত পৰানাস্তি যিমান পাৰোঁ চেষ্টা কৰিছোঁ যিখিনি পাৰোঁ সেইখিনি আমি চেষ্টা কৰিছোঁ কিন্তু এজন শিক্ষকেৰে 5টা শ্ৰেণীৰ 23টা বিষয় শিকোৱাটো অত্যন্ত মানে অসুবিধা গতিকে আমি শিক্ষক বিচাৰি আছোঁ কিন্তু শিক্ষা বিভাগে আমাক এতিয়ালৈ শিক্ষক দিব পৰা নাই বড়ো মিডিয়ামতো এজনে আছে তেওঁ অকলেই মানে চলাই আছে বড়ো মিডিয়ামটো গতিকে আমি দুটা মাধ্যমত দুজন শিক্ষকে পৰিচালনা কৰি আছোঁ গুণোৎসৱত ৰিডিং ৰাইটিং নিউমাৰেচি ইত্যাদি আমি ল'ব লাগিব অত্যন্ত অসুবিধা হ'ব তথাপিতো যিহেতুকে গুণোৎসৱ আহিছে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি পাৰদৰ্শিতা সেইখিনি আমি নিৰূপণ কৰিব লাগিব আমি চেষ্টা কৰিম সেইটো আমাৰ দায়িত্বত আছে কিন্তু আপোনাৰ মিডিয়াৰ জৰিয়তে চৰকাৰক বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ এই এনেকুৱা উত্তৰাঞ্চলৰ যিবিলাক প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়বিলাকত প্ৰায় বিদ্যালয়ে এজনীয়া শিক্ষকেৰে চলি আছে গতিকে গুণগত শিক্ষা যদি আমি সমাজত সৃষ্টি কৰিব লাগে ভাল ছাত্ৰ ছাত্ৰী যদি আমি গঢ়িব লাগে তেতিয়াহ'লে বিদ্যালয়বিলাকত প্ৰতিটো শ্ৰেণীত এজনকৈ শিক্ষক লাগে তেতিয়াহে আমি আমাৰ প্ৰাইভেট অৰ্থাৎ ব্যক্তিগত বিদ্যালয়বিলাকৰ লগত আমি ফেৰ মাৰিব পাৰিম চৰকাৰে কিন্তু বিভিন্ন ধৰণৰ আঁচনি লৈছে কিন্তু শিক্ষক দিব পৰা নাই তাৰ বাবে আমি খুব দুখিত তথাপিতো আমি আমাৰ দায়িত্বখিনি সুচাৰুৰূপে আমি পালন কৰিছোঁ আৰু আগন্তুক গুণোৎসৱৰ কাৰণে একদম প্ৰস্তুতি মানে আমি ৰাখিছোঁ আমাৰ এই বিদ্যালয়খন 1956 চনতে স্থাপিত হৈছিল আৰু 1959 চনত মানে চৰকাৰী হৈছিল 56 চনৰ পৰা আজি 2022 চন হ'ল গতিকে আগতে আছিলে 3-4জন শিক্ষক আছিলে কিন্তু ক্ৰমান্বয়ে শিক্ষকবিলাক অন্য স্কুলত মানে বদলীকৰণ কৰি নিয়াৰ কাৰণে এইখন বিদ্যালয়ত আমাৰ এতিয়া মানে দুটা মিডিয়ামত দুজন শিক্ষক আছে যোৱা 2021ত প্ৰধান শিক্ষয়িত্ৰী মানে ৰিটায়াৰ হৈ গ'ল আৰু তাৰ 2016তো প্ৰধান শিক্ষক এজন ৰিটায়াৰ হ'ল দুজন শিক্ষক ৰিটায়াৰ হ'ল গতিকে এই ৰিটায়াৰ হোৱা শিক্ষকৰ পদত এতিয়ালৈকে কোনো শিক্ষক আমাক ইয়াত নিযুক্তি দিয়া নাই স্কুলখন এই যোৱা বতাহ ধুমুহাত গছ এটা আছিলে ডাঙৰ গছ ইয়াত এই গছটো পৰি সম্পূৰ্ণভাৱে বিধ্বস্ত হৈছে ইয়াৰ কাৰণে আমি মানে অফিচৰ লগত যোগাযোগ কৰিছোঁ IS-কো আমি কমপ্লেইন কৰি IS-কো আমি জনাইছোঁ আৰু জেইৰ লগত মই আলোচনা কৰোঁতে জেই কৈছে যে আপোনাক কেইদিনমান থাকক কোনোবা তাত পৰিদৰ্শন কৰিব যাব পাৰে আৰু যদি আপোনালোকে ঠিক ঠাক কৰি লয় তেনেহ'লে অসুবিধা হ'ব পাৰে গতিকে ডিপাৰ্টমেণ্টৰ পৰা কিবা সাহায্য আপোনালোকে পাব কিন্তু এতিয়ালৈকে গুণোৎসৱ আহি পালে গুণোৎসৱলৈকে আমি এতিয়াও একো ইয়াৰ বিষয়ে জানিব পৰা নাই আমি একো ফলাফলো পোৱা নাই ক্লাছটো মানে এইটো আমাৰ এনে ষ্ট'ৰ ৰুম আছিলে ষ্ট'ৰ ৰুম থকাৰ কাৰণে আমি কি কৰিছোঁ ষ্ট'ৰ ৰুমটো এতিয়া আমি চেঞ্জ কৰিব লগা হৈ গৈছে
ইয়াত আমি MDMৰ চাউল তাউলবিলাক থৈছিলোঁ আৰু ৰন্ধা সঁজুলিবিলাকো আছিলে। এইটো আমি এতিয়া চেঞ্জ কৰিব লগা হৈছে। বাকী আমাৰ ক্লাছটো আমাৰ চলি আছে, ক্লাছত অসুবিধা বিশেষ হোৱা নাই, কিন্তু আমাৰ এতিয়া এই চাউল তাউল থোৱা মানে MDMৰ চাউল থোৱাৰ কাৰণে আমাৰ অসুবিধাৰ সৃষ্টি হৈছে। বিভাগীয় কৰ্তৃপক্ষৰ পৰা এতিয়াও অহা নাই, কিন্তু এনে খবৰ লৈছে তেখেতসকলে, আৰু মই জনাত তেখেতসকলে চাৰ্কল অফিচত জনাইছে এইটো বিষয়ে। তাৰপিছত মই একো গম পোৱা নাই কিন্তু।